Karbi Anglong pen kitching si Air India retire pilot Karlitang Captain John Sima arong cheboy tanglo. Karlitang Captain John Sima alangli Karbi Anglong penan parta naga khiang bong pen sitami kitching si Air India long pilot aboreng ke claim dun chenga bang phulu. Alangli prenified truck sierni pharokre sirkebra truck ke basengkan ne parbiti bali bothara longsi ama hang theklo lapen bangso sengkan mati jongni phain kora forni si arong cheboylo. Alangli reng tiga kaya hud Air India long commercial pilot aboreng anghoi claim dun patang si retirement long alang li reng tiga hud rong rup kapakla la rong sai ke claim ka cherap cheto dun aning ke hang piga bang phulo pusia dona rab rong asara tumpen than pachini pon alang li keso dera jok mati jong ni phaing ko ra phorni apiso sola pena dona rab ta phanche pamote kangsi chomrong me chomrong so parab dun lo bokajan pe Egyptian rong pinang ke lo birta Malong News pilot Captain John Sema তাৰ বিষয়ে অলপ জনাই দিব নেকি লাইভ কথা তাৰ বিষয়ে মই যি জানো হেতু কৈ দিম ই ক্যাপ্টেন জন সেমা ই এজন নগা মানুহ কিন্তু তাৰ বাবা মা ব্ৰিটিছ টাইমৰ পৰা আহি ইয়াত সেটেল হৈ গৈছিল আৰু ই ইয়াতে জন্ম হৈছে এই গাঁৱতে নেবেপিৰিত জন্ম হৈছে তাৰ পিছত ই পঢ়া-লিখাটো ই ডিমাপুৰত কৰিলে আৰু পিছত ট্ৰেইনিং গ'ল গুৱাহাটী আসাম ফ্লাইং ক্লাব তাৰ পিছত ই সাৰ্ভিস জয়েন কৰিলে 1985 বা 6 ই সাৰ্ভিস জয়েন কৰিলে ৰিটায়াৰ হৈছে 2018 আৰু ভাইগৰে কথা কি কম ভাইগ ভাল বা বেয়া ই ৰিটায়াৰ হৈ আহিছে তাৰ পিছত বেমাৰ পালে আৰু আজি ই আমাৰ মাজৰ পৰা গুচি গ'ল এটো আমাৰ কাৰণে বহুত দুখী কাৰণ ই এজন কাৰ্বি আংলঙত নাম কৰা আৰু নগালেণ্ডত নাম কৰা ই নগা মানুহ হলো ই ইয়াতে সেটেল হোৱা ইয়াৰে মানুহ হয় কাৰ্বি আংলঙৰ মানুহ হয় কাৰ্বি আংলঙৰ ই প্ৰথম কমাৰ্শিয়েল পাইলট অকল কাৰ্বি আংলঙৰ নহয় নগা মানুহৰ ভিতৰতো মানে ইহে প্ৰথম কমাৰ্শিয়েল পাইলটটো হয় আৰু ই আজি আমাৰ মাজত নাই হেতু আমাক বহুত দুখ লাগিছে তেখেতৰ ভাই ভনী কেইটা আছে আছে তাৰ ককাই এজন আছে বাকি কিটা সব নাই সব ঢুকালে ককাই এজন আছে ই আজি ইও বহুত বুঢ়া হৈ গ'ল ই আজি আহিব পাৰিব না নাই হেতু কোন নোৱাৰো ই নিউল্যান্ড সাইডত থাকে আহিম বুলি কৈছে কিন্তু ইও 90 বছৰ পাৰ হৈ গ'ল আহিব পাৰে বা নাহে এটো এতিয়া কোন নোৱাৰো তেখেতৰ জন্ম কোনটো চনত হৈছে তেখেতৰ জন্ম 1960 ঠিক আছে Itum kelang bom lagi Malong News 24/7 hampang aparman klar da kabirta.